এখন গাঁৱত এটা দিনত এখন দুখন তিনিখন সন্তান জন্ম দিয়া হয় আৰু এইখন গাঁৱতে এটা দিনত কেইখন গছপুলি ৰোৱা হয় এইটো প্ৰশ্ন আপোনালোকৰ ওচৰত। আৰে দোস্ত, আজিৰ ভিডিঅ'টো কিন্তু বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কিয়নো এইখন ভিডিঅ'ত এই যে প্ৰাকৃতিক সৌন্দৰ্যবিলাক যে আছে প্ৰাকৃতিৰ ওপৰত কিছুমান ডিছকাছ কৰিম। কিছুমান যেনেকৈ ধৰক এখন গাঁৱত এটা দিনত এখন দুখন তিনিখন সন্তান জন্ম দিয়া হয় আৰু এইখন গাঁৱতে এটা দিনত কেইখন গছপুলি ৰোৱা হয় এইটো প্ৰশ্ন আপোনালোকৰ ওচৰত। আৰু চাওক, ধৰক আপোনালোকে এটা গাঁৱত যে এই যে এখন দুখন তিনিখন সন্তান জন্ম হৈ আছে সেইখন গাঁৱতে কেইখন গছপুলি ৰুব লাগিছিলে আপুনি কিন্তু চিন্তনীয় কথা হয়, এইটো চিন্তা কৰিবলগীয়া কথা হয়। আৰু চাওক, সেইখন গাঁৱত যদি এটা সন্তান জন্ম দিছে এটাই গছপুলি ৰুৱক, কোনো কথা নাই, কিন্তু সেই গছপুলি ৰুলে আমাৰ পৃথিৱীখনেই কিন্তু চিৰ সৌন্দৰ্য হৈ থাকিব। মই ভাবোঁ, এইটো মোৰ ধাৰণা। আপোনালোকে কি ভাবে সেইটো মই নাজানো, কিন্তু যে এই দায়িত্বটো আছে যে এই দায়িত্বটো অকল মোৰ নহয়, এইটো গোটেই মানুহৰ, বিশ্বৰ যিমান মানুহ আছে চবৰে কিন্তু এই দায়িত্বটো যে এটা সন্তান জন্ম দিছে সেই সন্তানটোৰ পৰিৱৰ্তে এখন গছপুলিও ৰুব লাগে, কিয়নো মানুহ বৃদ্ধি যেনেকৈ আছে সেনেকৈ মানে এখন গছপুলি ৰুই থাকিব লাগে। মই ভাবোঁ এইটো, আপোনালোকে কি ভাবে মই নাজানো। আজিকালি চাওক, সেইটোৰ বিপৰীতে কিন্তু কামবিলাক হৈ আছে। যেনেকৈ চাওক, সেইখন গাঁৱতেই যেনেকৈ এটা দুটা তিনিটা সন্তান জন্ম হৈ আছে, কিন্তু সেইটোৰ বিপৰীতে কি কৰি আছে, চাৰিটা পাঁচটা ছয়টাকৈ গাছ কাটি হৈ আছে, কাটি কিনে ঘৰ বনাইছে, অমুক বনাইছে তমুক বনাইছে। আপুনি ঘৰ বনাওক, কোনো প্ৰব্লেম নাই, কিন্তু গছ য'ত আছে সেই জেগাখিনি এৰি বেলেগ জেগাত বনাওক, কোনো প্ৰব্লেম নাই। আজি যদি চাওক, আপুনি যদি এটা মাহত এটাকৈ গছ ৰুই বা দুটা মাহত এটাকৈ গছ ৰুই, এইখন পৃথিৱী যে আছে একদম সেউজীয়া হৈ যাব। ভৱিষ্যতে কেতিয়াও মানে সেউজীয়া খতম হৈ নাযায়, এইটো চিৰদিনলৈকে থাকিব আৰু থাকি যাব। আপোনালোকে কিন্তু এইটো চিন্তা কৰিবলগীয়া কথা। মই কিন্তু বহুত ভাবি চিন্তি কিন্তু ভিডিঅ'টো বনাইছোঁ, আৰু ভিডিঅ'টো কিন্তু বেছি শ্বেয়াৰ কৰিব, যে এটা মানুহ জন্ম হ'লে তাৰ বিপৰীতে এটা হ'লেও গছপুলি আপুনি ৰুব লাগে। যে আপুনি সন্তান জন্ম হৈছে তাৰ ফূৰ্তিত মানে এনজয় কৰি আছে, অমুক কৰি আছে তমুক কৰি আছে, এই বহুত কিছু কৰি আছে, সেইবিলাক নকৰি আপুনি এটা গছপুলি ৰুই দিয়ক, আপোনাৰ কাৰণে ভাল হ'ব, এই সমাজখনৰ কাৰণে ভাল হ'ব, পৃথিৱীখনৰ কাৰণে ভাল হ'ব। মই ভাবোঁ এইটো, আপোনালোকে কি ভাবে মই নাজানো। প্লিজ আপোনালোকে এটা হ'লেও গছপুলি মাহেকত নহয়, দুমাহত নহয়, 3 মাহৰ মূৰে এটা হ'লেও গছপুলি ৰুই দিয়ক। এইটো বিশ্ব পৰিৱেশৰ কাৰণে ভাল হ'ব, আমি অক্সিজেন সোনকালে পাম, আমাৰ কোনো কষ্ট নহয়। লাষ্টত মই আৰু এটা কথা ক'ম, যে চৰকাৰেও যেনেকৈ আমাৰ গছ গছনিবিলাক ধ্বংস কৰি আছে, পৰিৱেশবিলাক নষ্ট কৰি আছে, তাৰ প্ৰতিৰোধ কৰিব লাগে। আৰু আপোনালোকেও কিন্তু প্ৰত্যেকেই গছ গছনিবিলাক নাকাটি সংৰক্ষণ কৰাৰ চেষ্টা কৰিব, আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকজন মানুহৰ ওচৰত যায় আৰু বুজি পায় মোৰ কথাটো। আৰু আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতুহু।